নমস্কাৰ বন্ধু বান্ধৱীসকল, শুভ সন্ধিয়া জনালোঁ সকলোকে। ভিডিঅ'টো ৰাতিপুৱাৰ আছিল যদিও মই আপলোড দিব নোৱাৰিলোঁ, সেয়েহে এতিয়া আপলোড দিছোঁ। আপোনালোকক বস্তু এটা দেখুৱাম বলকচোন, আৰু কেনেকুৱা হয় আপোনালোকে জনাবলৈ নাপাহৰিব দেই। ছামাৰ ভেকেশ্যনত প্ৰজেক্ট বনাব দিছিলে, আৰু এয়া ছ'চিয়েল ছায়েন্সৰ প্ৰজেক্ট ইকনমিক ছেক্টৰ হয়। প্ৰাইমেৰী ছেক্টৰ, ছেকেণ্ডেৰী ছেক্টৰ আৰু টাৰ্টিয়াৰী ছেক্টৰ, এই তিনিটা ছেক্টৰৰ ভাগসমূহ ধুনীয়াকৈ এক্সাম্পল সহ লিখিছে, ইমান সুন্দৰকৈ বনাইছে। ময়ো হেল্প কৰি দিছিলোঁ অলপ, তথাপিও আপোনালোকে কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব দেই। এয়া দেখিছেনে, এইটো টাৰ্টিয়াৰী ছেক্টৰ। এয়া ধুনীয়াকৈ নামখিনি লিখি পিছত মানে এক্সপ্লেইন কৰি পেলাই এক্সাম্পল সহ দিয়া হৈছে। ইকনমিক ছেক্টৰৰ লেচনটোৰ পৃষ্ঠাটো এনেকৈ প্ৰিণ্ট কৰি উলিয়াই কাটি লগোৱা হৈছে। আৰু এইফালে এইটো ছায়েন্সৰ প্ৰজেক্ট হয়। ইয়াত আপোনাৰ কি কি পাৰ্ট আছে আপোনালোকে যদি চিনি পাইছে বা ধৰিব পাৰিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ইয়াত আপোনালোকৰ মেডিচিনেল প্লাণ্টহে আছে দেই। ইয়াত আপোনাৰ কমন নেম আৰু চাইণ্টিফিক নেমটো আছে, আৰু বেনিফিটছ আৰু ইউজেছ ক'ত ইউজ কৰা হয়, এইখিনি গোটেই বিষয়খিনি বহলভাৱে লিখা হৈ আছে। আৰু দুয়োটা প্ৰজেক্ট কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব।